নলবাৰী আহিব নলবাৰীত আজি চক বজাৰ আহি পালোঁ চচকাজাৰ পিন্ধিয়ে লগ হয় চকুত ধূলাবালা পৰে বাপ ইমান চাইকেল মাৰিলেও পানীয়ে বেয়া লাগিছিল পানীয়ে খাই এই ৰ'দত চচমা তচমা আৰু পিন্ধা নৰা আহিছে আৰু চচমাযোৰ গোটতে নহ'ল তাতো লাগিলে তাকে কৰো বৰ ঘৰত যাব বৰ দূৰ আছে যাওঁ ৰাস্তা সাইকেল মারছো গুয়াহাটির পাই নলবাড়ির পাই এই চক বাজার পার হয়ে আই এইটা অলপ শান্তি আর বেশি দূর নাই দে বাপা ও কম দূর এটা গাঁৱত যাম ওই গাঁৱত তো যামে গেলিও মইতো কি কাম কৰি থাকিতো নাজানে মানুহ কি কাম কৰোঁ মই যে হয় লেবাৰ কাম কৰোঁ কিন্তু তো নাজানে এতিয়া ঘৰৰ থেকে যাব লাগিছিল অলপমান ধীৰে যাম বাপা ও বৰ গৰম ৰাতি গাঁৱত যাওঁতেতো অলপ ভালকৈ যাব লাগিব লেভেলত বাহিৰত যিয়ে কাম নকৰোঁ চচমাযোৰ পিন্ধি যোৱাই ভাল রূপমকে বহুত দিন দেখা নাই লাগে বনাই ও রূপম তখন বহুত দিনত লগ পালো ভাই খবর পাতি আনাইছে এই খবর পাতি আছো র আমি তইটা কি কৰি আছাতে এই জৈবৰ কাম চাম বনাই নেকি কাম চাম বনাই কাম এটা কিবা এটা কৰিব লাগিছিল তই ও ভাই এটা কাম লাগছিল কাম এটা বিস্তি দিয়ে কামে বনাই ৰ কাম বনাই কি বছক ফোন কৰিব লাগিব বছক ফোন কৰিলি কিবা এটা দিবা মানে তইটা মোৰ লগত যাবা পাৰবি না ঘৰ এ জাংলে তো কিবা এটা দি বাগাৰে কৰ পাইছো গম পা না মই গুৱাহাটীতে চাইকেল মাৰিছো বাপা পাইছা আৰু চাইকেল খান দি লৈছ তো গাড়ী গাড়ীখন মোৰ বয়া আছে তলা তই কিনকি গম পালে গাড়ী কিনা কথা এ আমাৰ গাঁৱত কৈছি ৰ কৈছি নি গাঁৱত শুনছা তাৰমানে গাড়ীখন অলপ কিবা প্ৰব্লেম দি আছে ঠিকানে আনা নাই জোতে ভাইছো মোৰ লগত যাও তই কি ক'ত যাব এই তাৰে এক জানা দি এ ভাই তই যাম দে
দরজাখানো দিও দে ভালে আছে ছাগল টাগল আহিব নহ'লে ছাগল টাগানোর জি উৎপাত দেখতে নরা গাঁৱতে আৰু সেই নে আৰু এতিয়া এখন চিয়াৰ আছে চিয়াৰ পাৰাই আছে তো এতে আৰু মই গুৱাহাটীত আহিছো না বহুত কষ্ট হৈছে চাইছে মাৰি ধেমালি কথা ভাল হৈছে মানে আৰু এতিয়া সেই কৰিব লাগিব গাটো ধুই সময় গাটো ধুই আকালে তোৰ লগত বহি কিনে কথা পাতে আৰু বছৰ লগত কথা পাতে মই পাতকে তাৰে গাটো ধুই বহাতে বেজাল লাগি গেল মোৰ ইবাৰ কি কৈছিলি কিবা কথা পাতিব লগত কিবা মাতবে ৰয়া ৰূপম মই যাওঁ বহাতে বেজাল ৰূপম বৰষুণ আহিছিল গাটো ধুইও ভাল লাগিল দে তো ভাল গা দিছা দে আৰু ভাল গা দিছা মানে ধুইছো এই গুৱাহাটীৰ পৰাই পেডেল মাৰা চাই গম পাই কিমান দূৰ আৰু নলবাৰীতে কিমান আহিব লাগে না ইমান দূৰ আহি ৰত্নাপে আৰু তোৰ যেতিয়া কামটোৰ কথা ক'লি সেই কামটো হ'ব তই মোৰ লগত যাব লাগিব গুৱাহাটী যাবি না যাম দে চাহ খাবি নাকি চাহ বনগতে না নাখাং নহ'লে নেকি দেৰি হৈছে মোৰ তাতে খা নাখাং দে বেলেগ দিনা হয় নেকি নাই নিয়া মাৰি খোৱা নাই কাম কৰিব যাব লাগে তোৰ বিয়ে নহৈছে এনেতো নহয় তই এতিয়া তই কি কৰি যাবি নাকি মই যাম নেকি ইয়াৰ পিছত আৰু কালি অহাৰ পিছত আমি যাম যা গুৱাহাটী যাম দে গুৱাহাটীকো আহিলোঁ আগদিনলৈকে দিন যায়ো আছে একবাৰ এক মাতোৱে ৰ ৰূপম কেন আছে তই মই চাহ বনাব আহিছোঁ লৈ যাই আছোঁ তই চাহ খাবি কামটোৰ কথা বহুত দিন হ'ল পিছে কামটোৰ কথা কি ৰাখিছা তই কামটোৰ কথা কি ৰাখিছোঁ মানে কামটোৰ কথা কবি দে কামটো কি হ'ব মানে তই দুদিনমান ধৈৰ্য ধৰে কাম বোলা বস্তু নাই নহয় গম পাই না তই ভাবা যে কাম দিছে দিবা মানে মই কামটোৰ কাৰণে কেইবছৰ ধৰিছোঁ জানা না মোৰ এইটো কামৰ কাৰণে দিয়ে নেকি কামৰ কাৰণে কেইবছৰ 3 বছৰ ধৈৰ্য ধৰিছোঁ তাৰ পিছতে হৈছোঁ তাৰ তই 2 ৰাতি থকাৰ বহুত দিন হ'ল ৰ এতিয়া কামটো লাগছিল কামটো সেনেকৈ বস্তু নহয় এতিয়া তই চাহখিনি খাই ধুনীয়া থাক দে মই আহোঁ আৰু মাতি ৰাতি ভাত বনাব লাগিব মই যাব নগে দে ময়ো কামটো দিম বুলি লৈ আহিলোঁ লৈ ভালে কৰিলোঁ না বয়ে কৰিলোঁ বা এতিয়া কামটো দিম বুলি থাকিলে এই কিবা এটা আশাত আছে তাত নহয় বুলি ক'বা তো ভাল নালাগে লগৰ খাতি পাতে কি কৰোঁ বৰ সমস্যাত পৰিলোঁ মানে হয় একে চাকৰি তোক মাতি হাইৰা তই বহি ভাগলি গ'লি তই কিয় তোৰ কি তোৰ যে কামটো আছিল কামটো নহয় ভাই বহুত ভাবিলোঁ যে কামটো হ'ব বুলি ভাবিলোঁ কিন্তু নহ'ল দেই মই তোক ক'ব লগা বাধ্য হ'ল কিন্তু কিয় কোৱা নাছিলোঁ এনে বন্ধুৰ খাতিৰতে কোৱা নাছিলোঁ মই কি কৈছে তই বন্ধুৰ নাম ক'ব লাগিব তই ক'ব লাগিব চালা তোক মই ভালৰ কাৰণে কামটো দিম বুলি ভাবিছিলোঁ কিন্তু বছে বেলেগক দি দিলে আজিকালি পইচাৰ মামলা চব গম না আৰু বন্ধু নাম কলংক বুলি কাক পইচা তই মোক নকবি নেক্সট টাইম আৰু তই যে 5,000 টাকাটো নিছিলি সেই 5,000 টাকাটো মোক ঘূৰাই দিব লাগিব দিবাই দিবি নৰা কি নৰা ঘূৰাই দিবা নৰা তই দিবাই লাগিব নৰা চালা কাক হাত জোৰ কৰিছা তই পাগল গেট আউট ফ্ৰম হিয়াৰ বহুত বয়াকে ক'লা আজি মোৰ পইচা থাকিল আকৌ ক'ব পাৰিলোঁ সেই 5,000 টকাৰ কাৰণে মোক ইমান বয়াকে ক'লা আজিকালি পইচাই মেইন পইচা হ'লে একোৱেই নাই পইচাই মেইন পইচাই মানুহক ৰাখে আৰু পইচাই মানুহক মাৰে